Hi guys, hope you are all have fine. আৰু আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব দা পাৰ্থ যোৱাকালিৰ বাতৰি কাকত এটা বিদ্যুৎ বিভাগৰ আৰ্টিকেল এটা ওলাই আহিছিল বহুতে হয়তো এই আৰ্টিকেল বিষয়ত জ্ঞান লৈছে আৰু যদি আপুনি এই আৰ্টিকেলৰ সবিশেষ পোৱা নাই মই আছো নহয় আপোনাৰ আগত ৰখাৰ কাৰণে ওকে সো কেইদিনমান আগৰে পৰা অসমত অধিক মাত্ৰা গৰম আৰু এই গৰমত লক্ষ্য কৰিব লগা কথাটো হ'ল অধিক মাত্ৰা গৰমত ঘণ্টা ধৰি বিদ্যুৎ নথকা হৈ আছে কি কাৰণ যি সময়ত আমাৰ জনসাধাৰণক গৰমৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ বিদ্যুতৰ প্ৰয়োজন এই সময়ত বিদ্যুৎ বিভাগে ঘণ্টা ধৰি বিদ্যুৎ কাটি ৰাখিছে ওকে সো প্ৰথম ভাগত ক'বলৈ গ'লে আমাৰ অসমৰ এপিজিচিএলৰ অধীনত 4টা বিদ্যুৎ উৎপাদনৰ কেন্দ্ৰ আছে সেইকেইটা কেন্দ্ৰৰ নাম কেইটা মই কৈ দিছোঁ লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ আৰু মান্ত্ৰিয়া জলবিদ্যুৎ প্ৰকল্প এপিজিচিএলৰ এই 4টা বিদ্যুৎ কেন্দ্ৰই মুঠ 420 মেগাৱাট বিদ্যুৎ উৎপাদন কৰে কিন্তু আপুনি জানি আচৰিত হ'ব আমাৰ সম্পূৰ্ণ অসমখনত প্ৰয়োজন হোৱা মুঠ বিদ্যুৎৰ পৰিমাণ 2500 মেগাৱাট আৰু আমাৰ অসমখনত মাত্ৰ 400 মেগাৱাট বিদ্যুৎ উৎপন্ন হয় আৰু ৰিপৰ্ট এটাৰ জৰিয়তে জনামতে এপিজিচিএলৰ যি 4টা বিদ্যুৎ প্ৰকল্প 400 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে কিছু প্ৰবলেমৰ কাৰণে 420 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা নাই এই বিষয়ত ইমান ডিটেইলছ লৈ নাযাওঁ এইখিনিতে কিছুমানৰ প্ৰশ্ন হ'ব পাৰে ৰাজ্যখনত বিদ্যুৎৰ প্ৰয়োজন হয় 2500 মেগাৱাট বাট আমাৰ ৰাজ্যৰ বিদ্যুৎ কেন্দ্ৰবোৰ উৎপাদন কৰে 420 মেগাৱাট হাউ ইজ পসিবল আমাৰ অসম বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ বহু পিছপৰা বৰ্তমান সময়ত চাবলৈ গ'লে ইণ্ডিয়ান মষ্ট ইলেক্ট্ৰিচিটি প্ৰডিউচ ষ্টেটৰ ভিতৰত গুজৰাট নাম্বাৰ 1 দেশত উৎপাদন হোৱা মুঠ বিদ্যুৎৰ ভিতৰত 10.79% অকল গুজৰাটে উৎপাদন কৰে আৰু আমাৰ অসম মাত্ৰ 0.46% বিদ্যুৎ উৎপাদন কৰে বিদ্যুৎ উৎপাদন কৰে কেনেকৈ চাবলৈ গ'লে জল প্ৰকল্পৰ পৰা কয়লা জ্বলাই বতাহৰ পৰা আৰু সৌৰ শক্তিৰ পৰা বেছিভাগ বিদ্যুৎ উৎপাদন কৰে আৰু আমাৰ অসমখনত জল প্ৰকল্প মানে নদীৰ পানী বান্ধি বিদ্যুৎ উৎপাদন কৰাৰ সুবিধাও ইমান নাই আৰু বতাহৰ পৰা বিদ্যুৎ উৎপাদন কৰাত অসমত কিছু সুবিধা নহয় তাৰ কাৰণে আমাৰ অসম চৰকাৰে সৌৰ শক্তিৰ জৰিয়তে ইলেক্ট্ৰিচিটি প্ৰডিউচ ক্ষেত্ৰত কাম কৰি আছে এতিয়াৰ সময়ত ক'বলৈ গ'লে আমাৰ ৰাজ্যখনত লাগতিয়াল ইলেক্ট্ৰিচিটি আমাৰ কাষৰীয়া ৰাজ্যৰ পৰা ক্ৰয় কৰে সেই কাষৰীয়া ৰাজ্যৰ ভিতৰত মেঘালয়ৰ পৰা বহু মাত্ৰাত বিদ্যুৎ ক্ৰয় কৰে আমাৰ অসম বিদ্যুৎ বিভাগে এতিয়া কথাটো হ'ল স্বাভাৱিক দিন মানে যেতিয়া অসমৰ জনসাধাৰণ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন ইমানকে অনুভৱ নকৰে তেনে অৱস্থাত অসম বিদ্যুৎ বিভাগে 1400 পৰা 1500 মেগাৱাট পৰ্যন্ত বিদ্যুৎ চুবুৰীয়া ৰাজ্যৰ পৰা কিনে আৰু লগত থাকে আমাৰ ৰাজ্যত উৎপাদন হোৱা বিদ্যুৎ কিন্তু কেইদিনমান আগৰ পৰা ৰাজ্যত হোৱা প্ৰচণ্ড গৰমৰ কাৰণে 2000 পৰা 2100 মেগাৱাট আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা কিনিব লগা প্ৰয়োজন হৈছে কিন্তু ৰিপৰ্ট মতে অসম বিদ্যুৎ বিভাগে কিনা নাই চুবুৰীয়া ৰাজ্যৰ পৰা 1400-1500 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰি লোড শ্বেডিঙত চলাই আছে আৰু তাৰ কাৰণে আপুনি দেখি আছে খনাই কাৰেণ্ট যাই আছে আৰু ইয়াৰ বাবে বহুতো জনসাধাৰণ দল সংগঠন চৰকাৰ আৰু অসম বিদ্যুৎ বিভাগৰ ওপৰত প্ৰতিক্ৰিয়া আৰু দল সংগঠন আন্দোলন কৰি বাহিৰলৈ ওলাই আহিছে এই ক্ষেত্ৰত হয়তো আপডেট নিউজ আহিব পাৰে মই আপডেট নিউজ আহিলে আপোনাৰ আগত মই ভিডিঅ' নিশ্চয় আনিম Thank you for watching. Have a good day.